গাইস মোৰ যে এটা ইউটিউব চেনেল আছিলে আৰু যে মই তাত ইউটিউবত লং ভিডিও দিব লাগে হেতু মানে মই একদম মাথা বা দিমাগৰ পৰা ওলাইয়ে গৈছিলে তো হিন্নাখন মানে মই পোষ্ট এটা কৰিছিলো তাত মানে কোৱেশ্চন সুধিব দিছিলো বহুত কোৱেশ্চন আছে বা মোৰ কথা ইমান জানিব মন যায় তোমালোকৰ আৰু এতিয়া ভাবিলো তাকে আজি এনসাৰ কেটা দিম ঐ কি তো এনসাৰ দিব লাগিব অকল মুখ খুধা না না দগো সুধিছে মোৰ দিব লাগিব এবি ফাৰ্স্ট কি এটা হাক কৰিব লাগে বহুত দিনৰ পিছত লগ পাইছো আমি দুটা এনসাৰ কেটা দিম ফাৰ্স্ট কোৱেশ্চনটো হ'ল তোমালোকৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ যদি লাভ মেৰিজ তোমালোকৰ সৰুৰ পৰা ৰিলেশনশিপত আছে নেকি বাৰু কৈ আছে আমাৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ আমাৰ লাভ ষ্টৰী চলিহে আছে মেৰিজটো হোৱা নাই মেৰিজটো অনাগত দিনত হ'ব হলে চবে জানিবাই চবকে জনামে আৰু এটা কোৱেশ্চন সুধিছে চম্পা নাথ সুধিছে বা তোমাৰ এজ কিমান মোৰ এজ এতিয়া 24 হৈছে আৰু সুধিছে বা তোমালোকৰ ৰিলেশনশিপ কিমান ইয়াৰ্স হ'ল আমাৰ ৰিলেশন 22 জুনত ষ্টাৰ্ট হৈছিলে 23 24 25 26 4 বছৰ হৈছে মাত্ৰ 4 বছৰ হৈছে আৰু বাকি গোটেই জীৱনটো থাকিবই লাগিব মই এটা পঢ়ো বিয়া কেতিয়া আমাৰ বিয়া কেতিয়া জানা কেতিয়ানো আমাৰ বিয়া নালাগে হ'ব নাপাতিবই নালাগে আৰু 2 বছৰ পিছত মানে পাতো বুলি ক'লেতো এতিয়াই পাতি দিব পাৰ কালিয়ে পাতি দিব এতিয়া পাতি দিও নেকি ইমান জলদি এনেকে আৰু এটা সুধিছে ৰাণা ফুকনে এইটো কৈ দিয়া ৰাণা ফুকনে বা তোমালোকৰ কি লিভিং ৰিলেশনশিপত আছা নেকি আৰু তোমালোকৰ এজ কিমান কোন কোন আছে আৰু তোমাৰ আৰু দাদাৰ আৰু কি ডিউটি কিমান ইয়াৰ্স হ'ল তোমালোকৰ লিভিং ৰিলেশনশিপত আছা নেকি লিভিং ৰিলেশনশিপত নাই আৰু মানে মই কথাটো বুজাই দিছো শুনা তাই ঘৰ আৰু মোৰ ঘৰ খুব বেছি 5 মিনিট মান লাগে নে 5 মিনিট মান লাগে মানে সেইকাৰণে ফৰকে যাও ফৰকে আহো তাইও ফৰকে যায় ফৰকে আহো আৰু তাতে মানে আমাৰ ঘৰত সবাই জানে যেতিয়া হেতু কাৰণে মানে দে কৈ থাক তো মই খুইয়ে দিছো তো কথাটো কৈ থাক ঘৰ জানে যেতিয়া সেইকাৰণে মানে যদি তালে মানে মনত পৰে পিটিককে স্কুটিখনলে ভ্ৰুম কাবিলা গুচিয়ে আহো আৰু আহিবেলা আকৌ কাইজা লাগে আৰু আমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আছে মা ভাইটি আৰু আইতা দেউতা ঢুকা মোৰ 8 বছৰ মান হৈ গ'ল আৰু তাৰ ঘৰত আছে মা পাপা দাদা আৰু আৰু এটো মানে মোৰ এইটো দীঘল কোৱেশ্চন হা এইটো কোৱেশ্চনটো হৈছে হিমাশ্ৰী আপোনাৰ ইউটিউব জাৰ্নি কেনেকৈ আৰম্ভ হৈছিল এটো কিন্তু ভাল কোৱেশ্চন কৈছে কেনেকৈ আৰম্ভ হৈছিল মানে কি জানা মানে ভিডিও বনাম বুলি হলে কয় মানে কাম নাই এনেকে ভাবো আৰু মানে তাৰছত কি কয় একো নাই দিয়া লাহে লাহে এটা দুটা ভিডিও দিও মানে মই আগত ইনষ্টাগ্ৰামত মই তোমাক এটা কথা কৈছিলো তোমাৰ মনত আছে নে মানুহে চাবই তোমাক হেতু মনত আছে নে নাই মনত আছে মোৰ কিন্তু মানে কৈছিলো কি যেতিয়া কয় মানে তেতিয়া মই মানে নোৱাৰিম মানে তেনেকুৱা টাইপৰ মানে ভাবিছিলো ক'ত ইমান মানে অলপ হেই কৰিব পাৰিম মই মানে তাইক আগতে কৈছিলো যে তুমি ভিডিও বনোৱা তুমি উঠিবাই মই জানো তাৰছত তাই বনালে মইও আছো লগত তাৰছত সাপোৰ্টও পাই আছো ঘৰ মানুহও বনাব দিয়ে তাই ঘৰ মানুহও বনাব দিয়ে বনাই আছো ন আপোনালোকেও ভাল পাইছে আপোনালোকৰ আশীৰ্বাদতে এতিয়া আমাৰ মানে ইউটিউব চেনেলটো তেনেকে ষ্টাৰ্ট হৈ গ'ল আৰু তেনেকে মানে কি জানে নে ফাৰ্স্ট এনে ইনষ্টাগ্ৰামত বনোৱা ভিডিওকে এটা দুটা দিলো পিছত তেনেকে দি পেলাই মানে ফাৰ্স্ট 300টা ফলোৱাৰ্স মানে পিছত চাইছিলো ন 300টা সাবস্ক্ৰাইবাৰ হৈছিলে তোমাৰ ষ্টাৰ্টিং কি হবা কৈছা হেতু কৈ দিয়া আকৌ ইনষ্টাগ্ৰামত কিমান ফলোৱাৰ্স পৰা ষ্টাৰ্ট কৰিছিলা ইনষ্টাগ্ৰামতো 0 পৰা ষ্টাৰ্ট হয় আমি মানে যেতিয়া ফাৰ্স্ট বনাইছিলো ষ্টাৰ্টিংত তোমাৰ কিমান আছিলে 7000 আছিলে 7000 পৰা 3000 পৰা ষ্টাৰ্ট কৰিছিলে তাই আৰু এনে ইনষ্টাগ্ৰামটো আগতে খুলিছিলো তাৰপা এনে মানে একো নকও খালি এনে ৰিল চিল এনে বনাও তাৰপিছত 3000 আছিল তাৰপা এটা ভিডিও ভাইৰেল হৈছিলে চকলেট দিয়াৰ ভিডিওটো ন চকলেট দিয়া 4 মিলিয়ন গৈছিলে হেতু ভিডিও পা মানে আহি গল আৰু কোৱেশ্চন হৈছে প্ৰথম ভিডিও বনাওতে আপোনাৰ কিমান ভয় লাগিছিল নে এক্সাইটমেন্ট বেছি আছিল প্ৰথম ভিডিও বনাওতে আমি তেনেকে বনোৱাই নাছিলো তেনেকে বনোৱাই নাই এনে নৰমাল যেনেকে মানে ৰিল বনাও তেনেকে হেয়াৰ ৰিলকে পোষ্ট কৰি পেলাই তেনেকে হৈছে মানে যোনটো ফাৰ্স্ট মিলিয়নত গৈছিলে হেতু আমি এক্সপেক্টটো কৰা নাছিলো যে মিলিয়নত যাব মিলিয়ন গৈছেও 4 মিলিয়ন গুছি গৈছে তাকো এদিনতে গৈছে নেকি এদিনত 1 মিলিয়ন গৈছে এদিনত 1 মিলিয়ন তাৰছত লাহে লাহেকে গৈছে সিদিন হোৱা নাই 10 মাহ মান হৈছে ন যোৱা বছৰ মানে 10 মাহ মানত মানে আহি গৈছে তেনেকে আৰু আপোনাক বেছি মোটিভেট কোনে কৰে মোটিভেট কোনে কৰিব
কি কয় আপোনাৰ লাইফৰ আটাইতকৈ হেপী মোমেন্ট কোনটো আছিল তই কচোন বাৰু কি ইমান যদি তই মোক ভালে পাও হেপী মোমেন্ট তাই মোক কৈছে তাই চবতকে হেপী মোমেন্টটো সেইদিনা আছিলে যোনদিনাখন তাই এপইণ্টমেণ্ট পাইছিলে হয় এপইণ্টমেণ্ট পাইছিলে সেই দিনটো মোৰ মনত আছে জুনত আছিলে 13 তাৰিখ নহয় 13 তাৰিখে ৰিলেশ্যনহে আছিলে আমাৰ সেইটোৱে আৰু আপোনাৰ ফেভৰেট ফুড আৰু ফেভৰেট প্লেচ ফেভৰেট ফুড মই যি দি ভাল পাওঁ সেইকাৰণে মই ইমান শকত হৈ গৈছো আৰু ফেভৰেট প্লেচ বুলি ক'বলৈ মানে তেনেকে নাই কাৰণ মই অসমৰ বাহিৰতে আজিলৈ গৈ পোৱা নাই গৈছো কিয় যোৱা নাই গৈছো কিন্তু মানে এনেকুৱা মানে হেৰি প্লেচত তেনেকে যোৱা নাই ফেভৰেট হিচাপত ফেভৰেট আমাৰ প্লেচ অসমখনে ফেভৰেট ফিউচাৰ প্লেন বা ড্ৰিম গ'ল কি কৈ দিয়া ফিউচাৰ প্লেন যেনেকে গৈ আছে তেনেকে যাই থাকক খালি আপোনালোকেও থাকক আমাৰ লগত আমিও বনাই যাম ভালকে চব চলক ন আমাৰ ককটো ভালকে থাকক ময়ো ভালকে থাকো চব ভালকে আজিকালি থাকক আকৌ কি হৈছে মোক কক বুলি কৈ থাকে মানে তাইক কক বুলি মাতি ভাল লাগে কক নামটো ভাল লাগিছে নে কমেন্টত জনাই দিব কক তোমালোকৰ হবি কি মোৰ হবি হৈছে ইয়াৰ লগত কাজিয়া লাগা মোৰ লগত কাজিয়া লগা মোৰ হবি হ'ল তাইক মই মুনোৱা ৱাও বিয়া ভিডিঅ'টো তোমাৰ দিম 2 বছৰ পিছত পাবা 2 বছৰ পিছত সৰি প্লিজ ফাৰ্ষ্ট কোনে প্ৰপ'জেল দিছিলে কি মই এনেকুৱা মানুহ নহয় ছোৱালীজনী হয় ল'ৰা মানুহক প্ৰপ'জ দিব কি কথা কয় মোৰ মনত নাই কিন্তু কেনেকে প্ৰপ'জ দিছিলো কেনেকে ইনষ্টাগ্ৰামত যে মেছেজ দিছিলি হাই নহয় সেয়া মনত আছে মানে কি বুলিনো কৈছিলো কি বুলি কৈছিলে জানা হেই হাই তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি মই বোলো নাই পিছত আৰু কৈছে বোলো তোমাৰ কৈছে মোৰো নাই তইনো কিয় মোক ৰিপ্লাই দিলি ইমান নহবা তই আকৌ দেখিবৰ কাৰণে ভাল আছিলি আচল কথাটো কিন্তু সেইটোৱে মানে কি তাক মই ফাৰ্ষ্ট প্ৰফাইলটো চালো প্ৰফাইলটো চোৱাৰ পিছত বোলো ল'ৰাটো দেখিব ভালে লাগিছে দেখিবলৈ ভাল নে কি মনটো ভাল মই মনটো কথা তেতিয়া ফেচবুকত ইনষ্টাগ্ৰামত কি এতিয়া দেখিছো মই নেকি বৰ্তমান মই লাভ ষ্টৰীটোৰ কথা কৈ আছো মানে ৰিপ্লাইটো দিলেগে ফাৰ্ষ্ট মানে বস্তুটো অলপ চাব লাগিব মানুহটো তাৰপিছত ফটো কেইখন মই চাইছো তাৰপৰা মানে ল'ৰাটোচোন একদম বগা হেণ্ডচাম ওখ পাখ সেইটো কাৰণে মই ৰিপ্লাইটো দিলো এনে ৰিপ্লাইটো নিদিলো হয় কিন্তু তাৰপৰা তেনেকে আৰু তোমালোকৰ নিকনেম কেইটা কি মোৰ নিকনেম হৈছে কৈ দিয়া শুন কক মুনু আমাৰ মায়ে মাতে মুনু তাইৰ মাকে মাতে তাইক শুন মই মাতো কুকুৱনী কি কুকুৱনী কি সৌ পাপি কুকুৰ পোৱালি যে কক সেইকাৰণে কুকুৱনী তাৰ নামটো হৈছে কি জানে অকণি সি মানে ঘৰৰ বোলে কিয় ক'লা অকলে সৰু যে মানে অকণি মানে অলপ সৰু বস্তু এটা অকণি বুলি কয় কমেন্ট দিছে দেই বিস্মিতা ডেকা তোমাৰ বিএফটো ইমান ধুনীয়া লাগে প্লিজ মোক দিয়া আই লাভ ইউ হেণ্ডচাম ये क्या है নিদু ই অকল মোৰ কাকো নিদু মই অকল তাই অকল মোৰ তাৰপিছত মাথাটো খজুৱাই দেচোন বা তোমালোকৰ এজ গেপ কিমান আপোনাৰ আৰু ভিন্দু এজ গেপ 1 year 1 year ওৱানে নহয় মানে 6-7 মাহ মানে হ'ব নেকি 4 মাহ কেনেকে 4 মাহ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 4 মাহ মাত্ৰ আৰু এটা কথা এইখিনিতে মই এটা কথা কৈছো এই ভিডিঅ'টোত এনেকুৱা কিছুমান কমেন্ট দিয়া যোনটো আমি নেক্সট ভিডিঅ'ত ট্ৰাই কৰিব পাৰো আমি দুইটাই এনেকুৱা মানে আইডিয়া দিয়া আমাৰ মাথাত বহুত কিটা আইডিয়া আছে আপোনালোকে আহা ভিডিঅ'ত সেইবিলাক দেখিব ন আমি ভাবি থৈ দিছো বহুত ইন্টাৰেষ্টিং আইডিয়া তাৰপিছত আপোনালোকেও কমেন্ট দিয়ক কিবা কিবি নতুন আইডিয়া আমি কৰিবলৈ ট্ৰাই কৰিম এইবিলাক মানে ভিডিঅ' যেনেকে আমি বনাব পাৰো সেনেকুৱা ভিডিঅ' দিয়ক কমেন্টত HSLC percentage and HS percentage মোৰ নে তাৰ মোৰ হৈছে এই মোৰটো নকওঁ তাৰ মানে বেয়া হৈছিলে বহুত বেয়া নহয় মই মানে কেনেকুৱা আছিলো জানানে সেইটো সময়ত মই মানে পঢ়া বিজিএমএ পাগল আছিলে বিজিএ পাগল বুলি নকয় মই গেমাৰ আছিলো আচলতে হেতুকে মই পাগল বুলি মোৰ HSLC পাৰ্চেন্টেজটো বেয়া হৈছে বেয়া হোৱা নাই মানে ভালে হৈছে কিন্তু মই সেকেন্ড ডিভিজন পাইছিলো মই সেকেন্ড আছিলো সেকেন্ড ডিভিজন পাইছিলো কিন্তু লেটাৰ পাইছিলো আকৌ মোৰ লেটাৰ নাছিলে মই সেকেন্ড ডিভিজন পাইছিলো 58% আছিলে আৰু লেটাৰ আছিলে ইংলিছত আৰু হেই আৰু HS আছিলে 78 আৰু লেটাৰ আছিলে দুটাত হিষ্ট্ৰী আৰু
কিহত আছিলে হিষ্ট্ৰী আৰু হিন্দী নে হিন্দীতে আছিলে বোলা হিন্দীতে হ'বলা মোৰ দুইবাৰ হেৰিতে ছেকেণ্ড ডিভিজন কোনো নাহাঁহিবা কিন্তু নহবা যোনকেইটা মেট্ৰিক দিয়া ল'ৰা ছোৱালী যদি হাঁহ তহঁতে তোমালোকে কেতিয়াবা নতুন ভিডিঅ' দিছা কিমান চনত আৰু তোমালোকৰ কিমান বয়স থাকোতে ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছা ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছিলো আমাৰ একেলগে লাষ্ট ইয়েৰ ন লাষ্ট লাষ্ট ইয়েৰ ইয়েৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত দিছিলো বেছি দিন হোৱা নাই এবছৰমান হৈছে আমাৰ ভিডিঅ' তেনেকে আপলোড কৰা তুমি কিমানলৈ পঢ়িছিলা আৰু ঘৰত কোন আছে প্লিজ এনচাৰ দিবা মই পঢ়িছিলো মই যেতিয়া ডিগ্ৰী মানে পঢ়ি আছিলো তেতিয়া মোৰ জব হৈছিলে তাৰপিছত জব পোৱাৰ পিছত মই মানে ডিগ্ৰী কমপ্লিট কৰিছো তুমি জব কেনেকে পালা প্লিজ অলপ কবা তোমাৰ জবৰ কথা ময়ো চেষ্টা কৰি আছো জব পাব পুলিচ হ'ব বহুত মন আছে প্লিজ 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 জব কেনেকে পালা মানে জব কলেজত পঢ়ি থাকোতে ৰানিঙৰ প্ৰেক্টিচ কৰিছিলো মৰ্ণিং তাৰপা তেনেকে মই কিন্তু দিম বুলি বোলে ভাবা নাছিলো মই ভাবিছিলো মই হাইটতে ৰিজেক্ট হ'ম তেনেকে মানে আৰু ওচৰ কিছুমানেও কৈছিলে এটা চাপৰ এনেকুৱা টাইপৰ মানে কৈছিলে তাৰপিছত মামাহঁতে ক'লে একো নহয় দে চাপৰ নহয় এনেকে ক'লে তাৰপিছত মই গ'লো ৰানিং হ'বলৈ তাৰপিছত তাত ৰানিঙত পাছ কৰিলো যেতিয়া অলপ হেৰি হ'ল মানে মাৰ্কটো ভাল আহিলে 35 নে কিমান আছিলে ৰানিং আৰু লং জাম্প কৰোতে তাৰপিছত আকৌ হ'ল ৰিটেন এক্সামত ভাবিলো ৰিটেন কাৰণ মই মেথছটো ইমান ভালকে নাজানো তেনেকে মানে যি মন যায় অলপ প্ৰেক্টিচ কৰি তেনেকে দিলো ৰিটেনটো তাৰপা আকৌ ৰিটেনৰ ৰিজাল্ট দিছে তাৰপা আকৌ ভাইভাৰ কাৰণে মাতিছে বোলো বা তেতিয়া মানে অলপ মন আকৌ ভাবিলো ভাইভাত বা কি কুৱেশ্যন সুধিব মানে কি কুৱেশ্যন সুধিটো আমি নাজানো ঘপককে যদি এয়া কিবা এটা কুৱেশ্যন কিবা সুধি দিয়ে সেইখিনি টাইমততো ঘপককে কিছুমানৰ মাথাটো নাহে ন সেইটো কাৰণে মই ভাবিলো ভাইভা নহ'ব তাৰপা কিন্তু মোক মানে তেনেকুৱা হেৰি কুৱেশ্যন নুসুধিলে বহুত ইজি কুৱেশ্যন সুধিছে মানে কি সুধিছে মই কৈ দিছো আজি হা মোক ভাইভাত কুৱেশ্যন সুধিছে হেৰি কি হৈছে না শুকান মাছ কৈছে হেৰি মৰিগাঁও কিহৰ বাবে বিখ্যাত তাৰপিছত মই কৈছো মৰিগাঁও কি আছে মৰিগাঁও পবিত্ৰ আভয়াৰণ্য আছে সেইটো কৈছো তাৰপিছত কৈছে আৰু কি আছে তাৰপিছত মই কৈছো শুকান মাছ আছে জাগিৰোডত তাৰপৰা কৈছে আৰু এটা কি সেইটোতো মই একদম ভাবি পোৱা নাই কি সুধিছে কিনো আছে আৰু তাৰপিছত একদম মানে যোনে সুধিছিলে কুৱেশ্যনটো তেওঁ মানে তেনেকে কৈছে এনেকে বোলে এনেকে দিছে তাৰপিছত মই বোলো বুজা নাই কথাটো কবই নিদিয়ে তই ক মই উত্তৰটো নাজানো মই এনেকে দিয়াৰ কাৰণে মই উত্তৰটো দি দিয়া নিচিনা পালো মানে ভাইবা লৈ থকা নিচিনা পালো মোক তাৰপিছত মই বুজিব নাই তাৰপিছত কৈছে তাৰপিছত ঘপককে মনত পৰিছে মনত পৰি গ'ল তাৰপিছত কৈছে হেৰি মায়ঙৰ বেজটো কৈছে তাৰপিছত মই বোলো মই চিলেক্ট হৈ গলো তাৰপিছত আকৌ অকল এটাই প্ৰশ্ন সুধিছিলে জানো মোক সেইটোৱে সুধিছে বেলেগ একো সোধা নাই খালি নামটো সুধিছে যেতিয়া তুমি ভাইভা দিব যাবা ন তেতিয়া মানে অভাৰ কনফিডেন্স হৈ যাব নালাগে তেনেকে সুধিলে বেছি মানে সিহঁতে অলপ হেৰি পায় আৰু মানে বেছি মানে তুমি যে ভয় খোৱা সেনেকুৱা কৰিব লাগে তুমি নৰ্মেল যেনেকে থাকা তুমি তেনেকেই থাকিলে ধুনীয়াকে বেছি টাফ কুৱেশ্যনো নকৰে আৰু মানে হেৰিও নকৰে আৰু মোৰ আগততো এজনী ছোৱালী গৈছে তাক একদম 8 মিনিট মান কুৱেশ্যন কৰি আছে মই কৈছো 1 মিনিট বা 2 মিনিট লাগিছে মোৰ লগতে ওলাই আহিলো তাই কি কুৱেশ্যন সুধিছে তাই কিন্তু বেছিজনী নাপালেও তাই ফেইল হ'ল সেয়া বেছি মানে অলপ উস্তাদিও দেখাই থাকিব নালাগে অলপ হেৰিও দেখাব লাগে ন এইটো বুলি আকৌ কমেন্টত কোনো এনেকে নিদিবা যে তোমাক একো নুসুধিলে নকৰিলে তাই গৈছিলে প্ৰিপেয়াৰ হৈ গৈছে কিন্তু তাইক সোধা নাই কাৰণ ছাৰহঁতে ভাবিছে চাগে তাই জানে বা সুধিবলৈ মানে সেইটো নাভাবিলে মানে চবকে তেনেকে কুৱেশ্যন কৰি থকাটো বা হেৰি নহয় তথাপিও মানে তাইক মানে যোনটো সুধিছে তাই পাইছে তেখেতসকলে মানে যাক ধৰি লওক ভাবে তেনেকে তই এতিয়া অলপ অভাৰ উস্তাদি মাৰি যদি আছে কি প্ৰশ্নটো কোৱা মোক সোধা সেনেকে নকয় বুলি তেনেকে যদি থাকা মানে তেতিয়া অলপ উস্তাদি বুলিয়ে ক'ব তেতিয়া মানে তোমাক বেছি পকাই সুধিয়ে থাকিব তোমালোকে যে ভিডিঅ' বনোৱা কাৰ ঘৰত বনোৱা আৰু তুমি দাদাৰ ঘৰত থাকা নে দাদাই তোমাৰ ঘৰত থাকে এণ্ড তোমাৰ ঘৰত কোন কোন আছে ভিডিঅ' বনাও কাৰ ঘৰত বনাও এতিয়া এইটো যোনটো ভিডিঅ' বনাই আছো সেইটো এটা ঘৰত বনাইছো আৰু আমাৰ ঘৰতো ভিডিঅ' বনাও আৰু সিও আমাৰ ঘৰত নাথাকে ময়ো আমাৰ ঘৰত নাথাকো মানে আমি এনেকে বনাও ভিডিঅ' খিচি যে বনায়
ভাতো দিয়ে পিয়াজো দিয়ে নিমখো দিয়ে আমি এনেকে ভিডিঅ' বনাওঁ য'তে ত'তে আজি মানে বনাওঁ আজি মানে যদি মন গ'ল আজি এটা ঘৰত বনালো আকৌ কালি যদি মন যায় আকৌ কালি আমাৰ ঘৰত বনাম তেনেকে মানে য'ত টাইম পাও তাতে বনাই দিওঁ প্ৰেংক ভিডিঅ' বনাম আপোনালোকে কমেণ্ট কৰকচোন অলপ বাৰু কমেন্ট কৰিবাচোন কেনেকুৱা টাইপৰ ভিডিঅ' বনালে মানে তোমালোকে ভাল পাবা আমি সেইটোৱে বনাম আৰু নাই দেখোন লাভ ষ্টৰী ভিডিঅ'টো নিদিলা আৰু কি সুধিম একো নাই বেয়া পাইছো মই গীতি এণ্ড চবৰে দাক বেয়া নাপাবা বনাম অতি সোনকালে লাভ ষ্টৰী ভিডিঅ' ডাইৰেক্ট লাভ ষ্টৰী বনাম আৰু তেনেকে বেলেগ এইবিলাক একো কুৱেশ্যন নহয় আমাৰ লাভ ষ্টৰীটোৰ ওপৰত এখন যদি আমি শ্বৰ্ট ফিল্ম সেনেকুৱা মানে টাইপ ৰিয়েল যেনেকুৱা আমাৰ সেইটো সেনেকুৱা বনাও কেনেকুৱা মই আগতে ষ্টৰীটোকে কৈ ল'ম তাৰপিছত বনাবি কুৱেশ্যন আজিলে ইমানতে আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম সকলোকে থেংক ইউ ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে বাই বাই বাই